হাই গাইজ, মোৰ নতুন মিনি ব্লগটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। যিহেতু ঠাণ্ডা দিন এতিয়া জুই ফুৱাই আছোঁ, ভাবিলোঁ অলপ গাহৰি মাংস পুৰি খাওঁ। আৰু জলফাই কাটি ল'লোঁ, কেঁচা জলফাই আৰু ধনিয়াৰ লগত যোগাৰ কৰি ল'লোঁ। তাৰপিছত অলপ তাতে নিমখ দি পেলাই অকণমান টেষ্ট কৰিলোঁ ধনিয়া আৰু জলফাই। তাৰপিছত ইয়াতে পিঁয়াজ কুটি ল'লোঁ, পুৰা গাহৰিখিনিৰ লগত জলকীয়াৰ লগত এড কৰি ল'লোঁ। তাৰপিছতে পুৰা গাহৰিখিনি ধুনীয়াকৈ কাটি লৈছোঁ। এতিয়া যিহেতুকে গৰম সেইকাৰণে চুৰিখনেৰে আঁতৰাই লৈছোঁ। তাৰপিছত এয়া ৰেডি হৈ গ'ল। তাৰপিছত এতিয়া ধুনীয়াকৈ সৰু সৰু পিছত কাটি লৈছোঁ সৰহখিনি আৰু পিঁয়াজ আৰু অলপ, যিহেতু পিঁয়াজ কম হ'ব সেইকাৰণে পিঁয়াজ আৰু অলপ যোগাৰ কৰি ল'লোঁ। তাৰপিছত এতিয়া দেখিছেনে, প্ৰায় খাব পৰাই হৈ গ'ল আৰু। তাৰপিছত এতিয়া হাজবেণ্ডক টেষ্ট কৰি চাব দিছোঁ, তেওঁ এক্সপ্ৰেশ্যনটো চাওকচোন।